এতিয়া দেখুৱাবৰ কাৰণে অকণ বেছি বৰহাট মহাবিদ্যালয়ৰ তাৰপিছতে আমি এইফালে হ'ল তত্ত্বাৱধানত এতিয়া আমি হাতখন NSSৰ সদস্যসকলে আহি বৰহাট হাবি গাঁৱত তাৰপিছত আকৌ আমি উপস্থিত হৈছোঁহি। বৰহাৰ হাবি গাঁৱত এঘৰ ব্যক্তিৰ ঘৰত আমি উপস্থিত হৈছোঁহি। এই বুঢ়া আঙুলিত বিশেষভাৱে হাতখন কেনেকৈ ধুব লাগে চফা ভালদৰে ভাত খোৱাৰ আগত বিশেষকৈ হাতখন লেতেৰা হৈ থাকিলে আমাৰ বহুতো ধৰণৰ বেমাৰ হয়। সেই বেমাৰৰ পৰা হাত সাৰিবলৈ হাতখন কিদৰে চাফা কৰি ধুব লাগে 5টা পদ্ধতি আছে। সেই পদ্ধতিকেইটা আমাৰ সদস্যসকলে দেখাইছে। আৰু এইটো ইয়াত যদি বীজাণু থাকে তেতিয়া ইয়াৰ পৰা নাইকিয়া কৰিবলৈ এইটো কাম কৰাৰ পিছত এইটো এনেকৈ যি তাৰপিছত আৰু এই নখত যে কিবা কিবি সোমাই থাকে নাই এইবোৰ নাইকিয়া কৰিবলৈ এসপ্তাহৰ কাৰণে মহাবিদ্যালয়ত একেবাৰে চুটিকৈ কাটিব কেম্প কৰা হৈছে আৰু তাত আৰু নখবোৰ কাটি দিলে মানে এইটো সিমান নোসোমায় নখত একেবাৰে তাৰ সহযোগত আমি আহি বীজাণুবোৰে আমাৰ দেহটো আজি হানিকাৰক পিয়ল কৰিছোঁ। বিশেষকৈ কি সুবিধা পাইছে কি সুবিধা নাই পোৱা সেইবিলাক বিষয়ে অৱগত হৈছোঁ। সকলো বিষয় স্বাস্থ্যজনিত বিষয়ত আমি হাত ধোৱাৰ এটা কৌশল অলপ শিকাই দিছোঁ।